গুৱাহাটী কেন্দ্ৰৰ উপস্থিত আমন্ত্ৰিত বাইদেউসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ সঞ্চালক মহোদয়ক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বহুত বিশেষ নকওঁ, আমি নাৰী দুৰ্বল নহয় বুলি সকলোৱে কৈয়ে গৈছে, আমি নিজেও গম পাওঁ। এতিয়া কোনো নাৰী ঘৰৰ চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ থকা নাই। আমি আমাৰ ল'ৰা ছোৱালীসকলৰ লগতে আমি আমাৰ নিজৰ ঘৰখন চম্ভালিছোঁ। লগত সমাজত হোৱা বেয়া কামবিলাকৰ বিষয়ে যেনেকৈ আমাক বাইদেৱে ক'লে, সেই বিষয়ে আমি নজৰ দিব লাগে। ক'ৰবাত যদি বিয়া হৈছে, সেই বিয়াখনত গৈ পেলাই আমি ছোৱালীজনীৰ বয়সটো কিমান জানি লৈ আমি সেই বিয়াখন যাতে বন্ধ কৰিব পাৰোঁ, সেই বিষয়ে চেষ্টা কৰোঁ। কাৰোবাৰ ঘৰত কিছুমান সৰু সৰু ল'ৰা ছোৱালী কাম কৰা ছোৱালী হিচাপে পঢ়াব বুলি লৈ আহি পেলাই কাম কৰা ছোৱালী বুলি ব্যৱহাৰ কৰে। সেইবোৰো আমি দৃষ্টিগোচৰ কৰি আমি জনাব লাগে। কিছুমান নম্বৰ দিয়া থাকে, সেইবোৰ নম্বৰত জনাব লাগে। আৰু আমি যিহেতুকে এই জনশিক্ষণ সংস্থানৰ জৰিয়তে এটা মঞ্চ পাই পেলাই আমি নিজৰ প্ৰতিভাবিলাক বিকাশ কৰাৰ সুবিধা পাইছোঁ। আৰু ইয়াত আমাৰ সঞ্চালক মহোদয়ে যথেষ্ট সহায় কৰিছে। লগত আমাৰ প্ৰগ্ৰেম অফিচাৰ কল্পনা বাইদেৱে কিছুমান বস্তু, যিবোৰ বস্তু আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছিল, সেইবোৰ বস্তু পুনৰ প্ৰচলন হোৱাত আমাক সহায় কৰিছে। গতিকে কল্পনা বাইদেউ বহুত ধন্যবাদৰ পাত্ৰ। এনেকুৱা আমাৰ যিটো জনশিক্ষণৰ আমাৰ অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে আমাক জাতীয় সংগীতটোৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব দিয়ে বাইদেৱে, ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ অনুষ্ঠানটো শেষ কৰিব দিয়ে। লগতে হাতৰ চিলাইটো প্ৰায় নোহোৱা হৈ গৈছিলে, বাইদেৱে এতিয়া সেই বস্তুটো সোমোৱাই দি কিছুমান অনুষ্ঠানৰ জৰিয়তে আমাক ৰিচৰ্চ পাৰ্চন হিচাপে কাম কৰাৰ সুবিধা দিছে। তাৰ পৰা মহিলাসকল সুবিধা পাইছে নিজৰ ঘৰখন চলাই নিয়াত। লগতে বহুতো মহিলাই শিকাৰ সুবিধা পাইছে, যাৰ জৰিয়তে তেওঁলোকে এতিয়া গাৰুৱাৰেই হওক বা কিছুমান কাপোৰেই হওক কৰি পেলাই নিজৰ স্বাৱলম্বিতা কৰিব পাৰিছে। গতিকে আমি মহিলাসকল দুৰ্বল নহয়, আমি পিছপৰা নহয়। আমি আমাৰ নিজৰ ভুলবিলাক আমি নিজে শুধৰাই ল'ব লাগিব। আৰু আমাৰ বন্ধুৰ ভুলবিলাকো আমি বালিত লিখিব লাগিব যাতে পানীয়ে মুচি দিয়ে। আৰু আমি আমাৰ মানুহৰ ভালবিলাক শিলত লিখিব লাগিব যাতে কোনেও মুচিব নোৱাৰে। গতিকে আমি আমাৰ বেয়া কামবিলাকৰ পৰা আঁতৰি থাকি কেনেকৈ সমাজখনক আগুৱাই নিব পাৰোঁ, কাৰ ঘৰত কি অসুবিধা হৈছে জানিব চেষ্টা। অকল আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকেই যে ভাল কৰিব চেষ্টা কৰিব লাগিব সেইটো নহয়। বাটেৰে যদি কোনোবা এজন ল'ৰা বা ছোৱালীয়ে চাইকেলখন মাজেৰে লৈ গৈছে, তাকো আমি নিজৰ ল'ৰা ছোৱালী বুলি ভাবি বাবা তুমি কাষেৰে যোৱা বুলিও আমি সহায় কৰিব লাগিব। গতিকে আমি অকল আমাৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব নিদি ঘৰখন তথা সমাজখনৰ বিষয়েও চিন্তা কৰিব লাগিব। আজি নাৰী দিৱস, নাৰীসকল দুৰ্বল নহয়, সকলো সবল ওলাই আহিছে, ভাল লাগিছে। মই বিশেষ নকওঁ, এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ।